নমস্কাৰ বহুত দিনৰ বিৰতিৰ পিছত এটা নতুন ব্লগৰ সৈতে ৰিকুজ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা পুৰা ধুনীয়া ব্লগ হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো চাই থাকক ঈদ স্পেচিয়েল আমি গৈ আছো আমাৰ ফ্ৰেণ্ড সাৰ্কল আমি এফালে ফুৰিব গৈ আছো গোলাঘাটৰে এটা বেগ জেগাত গৈ আছো গতিকে কি কৰোঁ দিনটো আপোনালোকক দেখাম এই মোৰ লগত আছে মোৰ আজি কেমেৰা মই গাড়ী চলাই আছো গতিকে মোৰ কেমেৰাৰ দায়িত্বত থাকিব ফৰিদুৰ ৰহমান তেখেতক মই সমজাই দিছো অকণমান দেখাই দিয়া কোন কোন আছে কি নাই আমি আজি ফুৰিবলৈ আহিছো একো গাড়ীখনত আহিলে তেল ভৰুৱাই লৈছে আমাৰ আজি ঈদ বুলি সেইখন ইমানেই বেছি ঠিকত আহি 200 টকা তেল পুৰা 500 টকা ভৰাই লৈছে কমচে কম ভালটো কোৱা ইনজামল কিবা ক'বা নেকি ল'ৰাটো ভাল কিন্তু দেই তো ফ্ৰেণ্ডছ আমি আহি আছো মানে আমাৰ এখন ধাবা আছে বনগাঁও ধাবাত আহি আছো গতিকে আমি অন কেমেৰা আহিছো এটা অকণমান দম দিছে দমটো অন কেমেৰাত সুধি মানে কিহৰ দম দিছে এখন গাড়ীত হেণ্ডচম আছিলে প্ৰাণী আজি একদম কুল হৈছে ব্লগ যাব 100% যাব দম দিছিলে নে কেলে তাৰমানে কি যুদ্ধ কৰিবলৈ গৈছিল নেকি আমি এনেকে আজি স্পেচিয়েল নহয় এখন স্পেচিয়েল কে গাড়ী আমাৰ কম আমি আজি ঈদ কাৰণে স্পেচিয়েল কে এখন নাগিন ডান্স কৰি আহিব লাগে তেতিয়া এনেকে কৰিবি এটা ব্লগটো চলি আছে আমি দেখাম দিনটো আমি কি কৰোঁ কি নাই এই সব এইকেইটা গোটেইকেইটা হেণ্ডচম প্ৰাণী ইয়াত এইটো ফ'ৰলেনটো আমাৰ নতুন বনাই আছে ফ'ৰলেনটো বিৰাট ধুনীয়া হৈছে একদম পৰিৱেশটো বিৰাট ধুনীয়া ঘূৰিবৰ কাৰণে তো আজি অকণমান এনেই ঈদ বুলি ওলাই আহিলোঁ আপোনালোককো দেখাওঁ দিনটো আমি কি কৰোঁ কি নাই গতিকে ব্লগটো চাই থাকক আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ঠাই ধুই ছাবস্ক্ৰাইব কৰি যাওক এফালৰ পৰা আৰু এখন মানে এখন আৰ্টিফিচিয়েল নদী হয় এখন মানে ফ'ৰলেণ্ডৰ কাৰণে মাটি খানোতে ইয়াত বৰ ধুনীয়া এখন নদী হৈ গুচি গ'ল শ্বৰ্ট নদী এখন আমি আহিছিলোঁ মানে আজি ঈদ বুলি এনেই অলপ ওলাই আহিলোঁ আমাৰ ফ্ৰেণ্ড চাৰ্কল লগৰ কেইটামান মিলি ক'ৰবাত এনেই ওলাই আহিলোঁ তাৰপিছত আহি পালোহি আমি আহিছোঁ আপোনালোকৰ বনগাঁও ধাবা গোলাঘাটৰ আছে দেৰগাঁও পৰা অলপ আহি বনগাঁও ধাবালৈ আমি আহি আছোঁ এই আমি ধাবাত গাড়ী পাৰ্কিং কৰি পেলাই নামিছোঁ দুটামান পাৰ হৈ গুচি গৈছিলে চিনি নাপায় আৰু ইয়াতে বনগাঁও ধাবাত আমি ভিতৰলৈ যাম কফি চফি খাম অকণমান ফটো চটো মাৰিম দিনটো ঘূৰিম ছোৱালী তোৱালী চাম ছোৱালী নাই গৈ আমাৰ লগত আহিছিলে মাজতে পাৰ্টি খলাইছে দল বাগৰা মানুহ আজিকালি দল বাগৰা মানুহ পইচা এনেও দিব লাগিব মোক নালাগে নহয় পইচা নিজকে দিব লাগিব নিজকে দিব লাগিব মোক নালাগে নহয় আমি গোটেই গেংটো আমি ধাবাৰ ভিতৰলৈ সোমাই গৈছোঁ পৰিৱেশটো বিৰাট ধুনীয়া ভিতৰত আপোনালোকক দেখাইছোঁ আহিব পাৰিব ফেমিলিৰ লগত আহিব পাৰিব গাৰ্লফ্ৰেণ্ড লৈ আহিব পাৰিব বিৰাট ধুনীয়া ভিতৰখন সেউজীয়া এটা বিৰাট ধুনীয়া পৰিৱেশ এয়া এটা জুলনাত নামিছে উঠিলে কেঁচুৱা ল'ৰা বহুত সৰু হৈ আছে আহি জুলনাত বহি দিলাহি কেনেকুৱা লাগিছে পৰিৱেশ বহুত কুল হয়নে বহুত ধুনীয়া বতৰটো ভাল লাগিছে অঁ ঈদ স্পেচিয়েল এই গছজোপা মোৰ বিৰাট ভাল লাগে গছজোপা কোনোবাই যদি নামটো জানে কমেণ্টত জনাবচোন বিৰাট ভাল মই এজোপা ৰুইছোঁ কিন্তু হোৱা নাই মানে বিৰাট ধুনীয়া লাগে গছটো গতিকে চাই থাকক গোটেই বনগাঁৱৰ পৰা গোটেই ভিতৰৰ পৰিৱেশ বা বিল চিল কেনেকুৱা কি পায় গোটেইখিনি আপোনালোকক আজি গোটেইখিনি দেখাম আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ এই বিয়াত আমাৰ গহীন মানুহজন বহুত চিৰিয়াছ মানুহ বহুত চিৰিয়াছ ল'ৰাটো এয়া বনগাঁও ধাবাৰ আপোনালোকৰ বেক চাইডটো দেখাই আছোঁ এইবোৰ কেবিন এইফালে এইটো কেবিন বনাই আছে আৰু এইটো বেক চাইডটো এইফালে বিৰাট ধুনীয়া নেক্সট কেবিন আছে ভাল লাগিলে পৰিৱেশটো বিৰাট ধুনীয়া আহিলোঁ আজি চবেই ধুনীয়া ছোৱালী ফটো মাৰি আছোঁ দেই বেয়াকৈ নকওঁ চাওক দেখাই দিছোঁ আৰু ফ্ৰীকৈ তো বন্ধুসকল আমি বনগাঁও ধাবাৰ পৰা ওলাই দিলোঁ তাত বেছি দেৰি নাথাকিলোঁ তাত কিবা কিবি খালোঁ কফি চফি খালোঁ খাই পেলাই এতিয়া আমি আহি আছোঁ চুকাফা ক্ষেত্ৰ মৌ বন্ধা সেয়া চুকাফা বহি আছে বেকত আৰু এইটো আমাৰ গেংটো আজি ব্লগটো আপোনালোকক বিশেষ একো স্পেচিয়েল একো নাই মানে কি হ'ল ব্লগটো এইকাৰণে বনাইছোঁ যাতে এই মেমৰিখিনি ইউটিউবত থাকিব আৰু পিছত কেতিয়া আমি চাব পাৰিম আমাৰ পিছত যেতিয়া চাম তেতিয়া আমি এইখিনি মেমৰিখিনি আমি মনত পেলাই আমি মানে জীৱনৰ মজাটো ল'ব পাৰিম আচলতে সেইকাৰণে আৰু যিহেতু 2-3 বছৰ পিছত আমাৰ প্ৰত্যেকজন বিবাহিত হৈছে এতিয়া চব ছিংগল হৈ আছে হা গতিকে তেতিয়া সেইটো মজাটো ল'ব পাৰিম সেইকাৰণে এইটো ব্লগটো বনাইছোঁ বেলেগ উদ্দেশ্য একো নাই গোটেই কিন্তু আহিছে মই বেগটো দেখাই আছোঁ আমি এতিয়া চুকাফা ক্ষেত্ৰৰ পৰা ঘূৰি আহিছোঁ ঘৰৰ অভিমুখে আজি ব্লগটোৰ পৰা বেলেগ উদ্দেশ্য একো নাই আপোনালোকক কৈছোঁ
সেইটো মেমৰি হিচাপে ইউটিউবত থাকি যাব, আমি ভৱিষ্যতে চাব পাৰিম। আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত কাৰ কাৰ কেনেকুৱা মেমৰি আছে কমেণ্টত শ্বেয়াৰ কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।